ভিৰভাৰবিলাক দেখি আপোনালোকেতো গমেই পাইছে চাগে মই কিহৰ ওপৰত ভিডিঅ'টো আজি হ'বলৈ গৈ আছে। তেনেহ'লে ব'লক আৰম্ভ কৰি দিওঁ। আৰু এয়া দেখিছে পূজা মণ্ডপ। ক'ৰ পূজা মণ্ডপ সেয়া পাছত কৈ আছোঁ, তাৰ আগতে ইণ্ট্ৰ'টো দি লওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। নীলাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু গোটেই ভিডিঅ'টো চাব, তেতিয়াহে নিজৰ ভাল লাগিব। আৰু মই আজি অলপমান প্ৰায়খিনি মানে ভিডিঅ'টোত আপোনাৰ পূজাখিনিয়ে দেখুৱাম মই বেছিভাগ। মিষ্টাৰ আৰু ছোৱালী গৈ আছে, আৰু এইখিনি সময়ত আমি আহি পালোঁ বৰ ভাল সময়, যিখিনি সময়ত পূজা মণ্ডপত আপোনাৰ আৰতি চলি আছে। সেইখিনি সময়তে মই আহি পালোঁ। পূজা পেণ্ডেলত মানুহ কম, আন চাইডে প্ৰগ্ৰেমৰ কাৰণে ৰেডি কৰি থৈছে, সেয়া বাৰু নাই চোৱা। যি হ'লেও এখন পূজা হৈছে জালুকুটিৰ দুৰ্গা মণ্ডপটোত, আৰু এয়া পূজা আৰম্ভ হৈছে, চাওক। আৰু প্ৰতিমা চাওকচোন কিমান সুন্দৰ। আগতে এইটো কালী মন্দিৰ আছিলে, ইয়াতে পূজা হেৰি কৰে আৰু প্ৰতি বছৰে দুৰ্গা পূজা পালে ইয়াতে। মই এবাৰো চোৱা নাই, এবাৰে চালোঁ। এয়া সকলোৱে পূজা কৰি আছে। আৰতি কৰা সময়খিনি এইখিনিত বেংগলী মানুহ আছে, খুব সুন্দৰকৈ পূজা কৰে। আপোনালোকেতো গমেই পায় বেংগলী মানুহে, সেয়ে খুব সুন্দৰকৈ আৰতিখিনি হৈ আছে। নাচাই নোৱাৰিলোঁ, চায়ে থাকিলোঁ বাৰু। যি হ'লেও ঢোল চোল কিমান ধুনীয়াকৈ বজাই থাকে। আৰু এইখিনি সময়ত হেনো দুৰ্গা মাক এয়া বিচনীয়ে বিচি দিয়ে, এনেকুৱা ধৰণৰকৈ আৰতি কৰে। সেই বিচনীখনে সকলো ৰাইজকে বিচি দিয়ে, সেইখিনি ভাল। আৰু এয়া চাওকচোন দৰ্শক কিমানখিনি আছে, দৰ্শকখিনিও যথেষ্টখিনি আছে। এইখিনি সময়ত প্ৰায়খিনি দৰ্শক থাকেই বাৰু। অথনি যিমানখিনি আছিল তাতকৈ বেছি আছে। আৰু দেৱী প্ৰতিমা এয়া যেনেকৈ হেৰি কৰি আছে, ধৰক আৰতি কৰি আছে, সেইখিনি যে গাত বিচি দিয়ে, দুৰ্গা মাক বিচি পেলাই যেনেকৈ আমাকো বিচি দিয়ে, দৰ্শকসকলকো বিচি দিয়ে, বৰ সুন্দৰ লাগে। আৰু সেইখিনি হেনো পোৱাটো বহুত ভাল। এয়া চাওকচোন বিচনীয়ে বিচি আছে। এয়া দুৰ্গা মা প্ৰতিমা কিমান সুন্দৰ, দেখুৱাই থাকিব মন যায়। আৰু নিজেতো চাই থাকিলে চায়ে থাকোঁ যেন লাগে, যেন কাষতেই থাকিম এনেকুৱা যেন লাগে। আঁতৰি আহিব মন নাযায়, কি কৰিব, বাচ্ছাৰ লগততো ঘূৰিয়ে আহিব লাগিব যিমান যি হ'লেও, নহয় জানো। আৰতি কৰা সময়খিনিত মোৰ আগৰ পৰাই চাই খুব ভাল লাগে, সেয়েহে মই প্ৰায় এইখিনি মুহূৰ্তত মই থাকিব চেষ্টা কৰোঁ বা চাই ভাল পাওঁ। আৰু এয়া আৰতি শেষ হ'ল, তেওঁলোকে সেৱা লৈছে, চাওকচোন কিমান সুন্দৰকৈ। দুৰ্গা মা বছৰত এবাৰেই আহে, 9 দিনৰ কাৰণে, কিমান ভাল লাগে ভাবিবই নোৱাৰোঁ। আৰু এতিয়া আমিও যাওঁ লগতে, আমি যাবলৈ ওলালোঁ। আৰু আনফালে আপোনালোকক দেখাইছোঁ পূজাৰ অলপমান কালেকশ্যন, আৰু মানুহবিলাকে মিঠাই দোকান পোহাৰবিলাক অলপ দেখাই দিছোঁ। এয়া জালুকুটিতেই হয়, যাবলৈও ওলালোঁ আমি, সেয়ে গুচি আহিলোঁ। ছোৱালীক একো কিনি দিয়া নহ'ল, জাষ্ট বেলুন এটাই দিলোঁ ইয়াতে। আৰু বেছি সময় থকাও নাছিলোঁ, যিহেতু খুব বেছি সময় থকা নাই, খুব বেছি আধা ঘণ্টাৰ ভিতৰত আমি ৰিটাৰ্ণে হৈ গ'লোঁ। আধা ঘণ্টাৰ ভিতৰত অহা যোৱা থকা গোটেইখিনিয়ে হৈ গ'ল। ভাল লাগিলে। আৰতিখিনি যে মই চালোঁ, আপোনাক সম্পূৰ্ণ দেখুওৱা নাই মই, যিমানকণ পাৰোঁ মই আধাতে পালোঁগৈ। সেয়ে আৰু এতিয়া দেখুৱাবলৈ লৈছোঁ আপোনালোকক আন এখন পূজা। আৰু এইখন পূজা হৈছে আমাৰ ঘৰৰ কাষৰ চন্দ্ৰপুৰৰ, প্ৰায় ½ কিলোমিটাৰমান হ'ব, চন্দ্ৰপুৰৰ পূজাস্থলী। তাতে দুৰ্গা মা দেখুৱাইছোঁ। এইখন পূজাতে সেৱাও ল'ব আহিছিলোঁ সিদিনা, আপোনালোকে দেখিছেই চাগে। পেণ্ডেলটো মই দেখুৱাবলৈ নহ'ল, এয়া প্ৰতিমা সেৱা ল'বও আহিছোঁ। আৰু নৱমী দিনাৰ পৰা গৈ দশমী পালেহি, তাৰমানে মই 2 দিনৰ ভিডিঅ' একেদিনাখনে কৰিলোঁ। আৰু এয়া দশমী দিনাখন পূজা হৈ আছে, চাওকচোন পূজাৰীয়ে কিমান ধুনীয়াকৈ মন্ত্ৰ মাৰি আছে। মই ছোৱালীৰ লগত তাত বহি থাকিব পৰা নাই তলত, সেয়ে মই তাই আমনি কৰি থকাৰ কাৰণে ভিডিঅ'টো অলপমান কেমেৰাটো অন কৰি চকী এখনতে থৈ দিলোঁ, আৰু জুম কৰি পেলাই চকীখনতে থৈ দিছিলোঁ। সেনেকৈ ভিডিঅ'টো কৰিলোঁ। আৰু তাইৰ কাৰণে মই তাত তলত বহি থাকিব নোৱাৰিলোঁ, চকী এখনতে বহি চাই আছিলোঁ। চাকি বন্তি দি আহি গ'লোঁ, দানাও খাব আহিছোঁ, জেমছ কিনি আনিলোঁ। আমি পূজা মণ্ডপত আছোঁ। পিছফালে চকীত বহি থকা মানুহ বহুতখিনি নাই বাৰু, যথেষ্ট কম আছে। বাহিৰে দোকান পোহাৰকৈ আছে বাৰু। আৰু ইয়াতে এইখিনি মহিলাই সেৱা লৈ আছে।
এইটো য়েল্লো কালাৰ এফালে চোৱা চাওকচোন ছোৱালীক ক'লোঁ ফটো এখন তোলো মা যোৱাচোন তাই ধুনীয়াকৈ পিছুৱাই গৈছে ফটো এখন তুলিবলৈ জানিছে দেখিছে আৰু আনটো ফালে দুৰ্গা মাক দিবৰ কাৰণে পুষ্পাঞ্জলি দেৱে বিলাই আছে সকলোৱে পুষ্পাঞ্জলি দিলোঁ আৰু লগতে মানুহো কিমান ভিৰ হ'ল চাওকচোন এতিয়া দি আছে অপৰাজিতা দিয়াৰ সময়খিনিত বহুত মানুহ ভিৰ কৰে আৰু আমিও অপৰাজিতা হাতত বান্ধি ল'লোঁ ছোৱালীকো এয়া বান্ধি লৈছে তাই দেখুৱাই দিছে সেয়া আৰু ওচৰৰে বৌকেইগৰাকীমানক লগ পালোঁ সেয়ে তেওঁলোকৰ লগত ক্লিপটো লৈ ল'লোঁ আৰু ভাল লাগিলে লগ পাই আৰু ঘৰলৈ যাবৰ কাৰণে ওলাই আহিলোঁ পূজা যিহেতু শেষেই হ'ল তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈকে বাই বাই।